নমস্কাৰ সকলোকে মই আমিনা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন বছৰ বুলি যিহেতু এটা ভিডিঅ' নিদিয়াকৈ কেনেকৈনো থাকোঁ সেয়েহে মই ৰাতিপুৱাৰে পৰা ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাই থাকিব বুলি আশা কৰোঁ। ইয়ালৈ লৈছোঁ পিঁয়াজ আৰু পনীৰ। ল'ৰা ছোৱালীকেইটাই কৈছে বোলে পনীৰ খাম। প্ৰত্যেকবাৰে কয় সিহঁতে যে মা মাছ মাংস খোৱা, তোমালোকে আমাক পনীৰ অকণমানি বনাই দিয়া। মানে দেউতাকে ভাল নাপায় পনীৰ খাবলৈ, সেইটো কাৰণে পনীৰটো সিহঁতে প্ৰায় বিচাৰি থাকে। দেউতাকে নাখাই কেনে আনিব নিবিচাৰে, হ'লেও দেউতাকে কৈছে এবাৰ আকৌ মই দিম, তোমালোকে খাবা আৰু ভালকৈ বনাই দিব মায়ে। এতিয়া মই যাওঁ, গা পা ধুই আহি ৰেডি হওঁ যিহেতু বনাব লাগিব। আৰু ইফালে মই গা পা ধুই আহি ৰেডি হ'লোঁ আৰু ৰাতিপুৱাৰে পৰা যিহেতু মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ, এয়া ৰাতিপুৱা নাস্তাত চাহ দি দিলোঁ। ইফালে হাজবেণ্ডে দোকানত গৈছিলে, দোকানৰ পৰা আহিলে আৰু ইফালে মই পিঁয়াজ কাটি থাকোঁতে ল'ৰাই মোক চশমাখন আনি দি দিলে চকুৰ পানী ওলাৰ বাবে। এতিয়া ইমান কেয়াৰ কৰিছে আৰু ডাঙৰ হ'লে বা কি কয় নাজানো। এয়া মই আকৌ সন্ধিয়া সময়ত যিহেতু চাহ পানী খাব লাগিব সেয়েহে অকণমানি চাহ বনালোঁ। আমাৰ সৰু ছোৱালীজনী আকৌ লং ইলাচি দিয়ে চাহটো খাই ভাল পায়, সেয়েহে ইলাচি অকণমান দি থেতেলাই ধুনীয়াকৈ তাইকো চাহ দিলোঁ, ল'ৰাটোকো দিলোঁ, ময়ো এইফালে লৈ লৈছোঁ। এইফালে মই বৰা চাউল আৰু চাহে খাম বুলি ক'লোঁ। গাখীৰ এতিয়া খাব ভাল লগা নাই, ৰাতিপুৱা যিহেতু খাইছোঁ। এতিয়া আমি চাহ পানীখিনি খাই লওঁ, সন্ধিয়া পৰত অকণমানি চাহ নহ'লেও নহয়। এইফালে মই আকৌ পিঁয়াজখিনিও ফ্ৰাই কৰি লওঁ, যিহেতু মই হাঁহৰ মাংস বনাম। হাঁহৰ মাংসখিনিত অকণমানি পিঁয়াজ ফ্ৰাই দিলে ভাল লাগে। আকৌ লগতে মই মাছখিনিও ফ্ৰাই কৰি লওঁ। এইফালে মাংস ৰেডি কৰি লৈছোঁ, বনাম। এতিয়া আটাইখিনি বনাওঁতে অকণমান সময়ো লাগিব, যিহেতু আজি নিউ ইয়েৰ বুলি। ল'ৰা ছোৱালীকেইটাও ভালকৈ খাম বুলি কৈছে, সেয়েহে দেউতাকেও কৈছে ভালকৈ বনাই দিয়া, সিহঁতে খাওক। আৰু এতিয়া মই আটাইখিনি বনাই মেলি ৰেডি কৰিলোঁ। এইফালে হাঁহৰ মাংস আৰু মাছ আৰু এইফালে পনীৰ, এনেকৈ আটাইখিনি মই বনালোঁ, বনাই মেলি ৰেডি কৰিলোঁ। আজি ব্লগটো ইমানতে আছিলে। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভকামনা জনালোঁ। এই বছৰটোত জানো সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে, তাৰেই কামনা কৰি মই মোৰ ব্লগটো এইখিনিতে সামৰণি মাৰিলোঁ। আজিলৈ এৰিলোঁ, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই।